আজি আমি আলোচনা কৰিম পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলন। তো এটা আমি ফাৰ্ষ্ট টাইম চাম পোহৰ লাইট পোহৰ পোহৰ কি পোহৰ হ'ল এবিধ মাধ্যম যাৰ জৰিয়তে আমি বস্তু দেখা পাওঁ। পোহৰ আমি কেতিয়াও দেখা নাপাওঁ। এই পোহৰ এবিধ হ'ল মাধ্যম, ইয়াৰ যাৰ জৰিয়তে আমি বস্তুবোৰ দেখা পাওঁ। কিন্তু পোহৰ আমি কেতিয়াও দেখা নাপাওঁ। দিয়া যে য'ৰ পৰা যিটো বিন্দুৰ পৰা পোহৰ নিৰ্গত হয় সেই বিন্দুটোক পোহৰৰ উৎস বুলি কোৱা হয়। যি বিন্দুৰ পৰা তাক উৎস বুলি কোৱা হয়। নেক্সট আমি পোহৰৰ উৎস, যি বিন্দুৰ পৰা পোহৰ নিৰ্গত হয় সেই বিন্দুক কি বুলি কোৱা হয়? পোহৰৰ উৎস বুলি কোৱা হয়। নেক্সট আমি চাম ৰশ্মি। ৰশ্মি যে ৰশ্মি কাক কয়? বিন্দু সদৃশ পোহৰৰ অংশক ৰশ্মি বুলি কোৱা হয়। এইটো হ'ল ৰশ্মি। ৰশ্মি যে যি বিন্দু সদৃশ পোহৰৰ সৰু অংশ এটাক কি বুলি কোৱা হয়? ৰশ্মি বুলি কোৱা হয়। আৰু এই চিত্ৰত সেইটো এটা ৰশ্মি হয়। গতিকে আমি এতিয়া চাম পোহৰৰ উৎস। যে ৰশ্মিক পুঞ্জক কয়, ৰশ্মি পুঞ্জক কয়। যে একাধিক ৰশ্মিৰ থোপক ৰশ্মিপুঞ্জ বুলি কোৱা হয়।
একাধিক ৰশ্মিৰ থোপক ৰশ্মিপুঞ্জ বুলি কোৱা হয় যেনেকৈ ৰশ্মিপুঞ্জ এতিয়া আমি চাম দাপোন দাপোন কি যে যি পৃষ্ঠত পোহৰ পৰিলে পোহৰৰ শোষণ নোহোৱাকৈ সম্পূৰ্ণৰূপে প্ৰতিফলন হয় তাক দাপোন বুলি কোৱা হয় যি পৃষ্ঠত পৰিলে নোহোৱাকৈ সম্পূৰ্ণৰূপে প্ৰতিফলন হয় তাক দাপোন বোলে দাপোন দুই প্ৰকাৰৰ সমতল দাপোন দুই প্ৰকাৰৰ এটা হ'ল সমতল দাপোন আৰু এটা গোলাকাৰ দাপোন ইয়াৰ সমতল দাপোন কি সমতল দাপোন কাক কয় সমতল দাপোন যি দাপোনৰ প্ৰতিফলক পৃষ্ঠৰ কোণৰ মান 180 ডিগ্ৰী তাক সমতল দাপোন বুলি কোৱা হয় সমতল দাপোন যি দাপোনৰ প্ৰতিফলক পৃষ্ঠৰ কোণৰ মান 180 ডিগ্ৰী তাক সমতল দাপোন বুলি কোৱা হয় তো সমতল দাপোনত পোহৰৰ প্ৰতিফলন ঘটিলে কেনেকুৱা হয় আমি এইটো চাম যে এইটো এটা প্ৰতিফলক পৃষ্ঠ ইয়াক সমতল দাপোন বুলি কোৱা হ'ব যদি ইয়াৰ কোণৰ মান কিমান হয় 180 ডিগ্ৰী হয় এইটো সমতল দাপোন হ'ব তো সমতল দাপোনত যদি আমি প্ৰতিফলন ঘটে তেতিয়া ইয়াৰ প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব
সমতল দাপোনত পোহৰৰ প্ৰতিফলন ঘটিলে প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব? ধৰক আমি ইয়াতে এটা বস্তু লৈছোঁ, এ বিন্দু লৈছোঁ, এ বিন্দুৰ পৰা পোহৰ আহি ইয়াতে প্ৰতিফলন ঘটিব আৰু প্ৰতিফলন হোৱাৰ পিছত এই প্ৰতিফলিত ৰশ্মিটো ইফালে গুচি যাব। হ'ল, গুচি যোৱাৰ পিছত ইয়াতে আমি এটা লম্ব আঁকি দিলোঁ। এইটো এতিয়া এই প্ৰতিফলিত ৰশ্মিটো পিছফালে বঢ়াই দিয়াত আৰু এটা ইয়াৰ পৰা যদি আৰু এটা ৰশ্মি এনেকৈ আহে আৰু এইটো এনেকৈ গুচি যাব, গতিকে এইটো ৰশ্মি যদি আমি বঢ়াই দিওঁ ইয়াতে এ ডেছ হ'ব। গতিকে যিহেতু এই সমতল দাপোনত প্ৰতিবিম্ব দাপোনৰ পিছফালে ৰশ্মি প্ৰতিফলিত ৰশ্মি দুটা বঢ়াই দিয়াত ঘটাঘটি কৰিছে, গতিকে এইটো অসৎ প্ৰতিবিম্ব হ'ব। প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অসৎ থিয় আৰু সমান আকাৰ। সমান আকাৰৰ, অসৎ থিয় আৰু সমান আকাৰৰ। নেক্সট আমি চাম গোলাকাৰ দাপোন। গোলাকাৰ দাপোন, গোলাকাৰ দাপোন কাক কয়? যদি কোনো এটা দাপোন যদি কোনো এটা গোলকৰ অংশস্বৰূপ হয় তেতিয়া সেই দাপোনটো কোৱা হয় গোলাকাৰ দাপোন বুলি কোৱা হয়। যে যদি এটা দাপোন কোনো এটা গোলকৰ অংশস্বৰূপ তেন্তে তাক গোলাকাৰ দাপোন বোলে। কোৱা হয়। গোলাকাৰ দাপোন দুই প্ৰকাৰ। গোলাকাৰ দাপোন দুই প্ৰকাৰ। অবতল দাপোন আৰু উত্তল দাপোন। অবতল দাপোন আৰু উত্তল দাপোন। গোলাকাৰ দাপোন কাক কয়? যে যদি এটা দাপোন কোনো গোলকৰ অংশস্বৰূপ তেন্তে তাক গোলাকাৰ দাপোন বুলি কোৱা হয়। গোলাকাৰ দাপোন দুই প্ৰকাৰৰ, অবতল দাপোন আৰু উত্তল দাপোন। নেক্সট আমি চাম অবতল দাপোন কাক কয়? যদি কোনো এটা দাপোনৰ প্ৰতিফলক পৃষ্ঠটো বাহিৰৰ ফালে থাকে তেতিয়া তাক কোৱা হয় উত্তল দাপোন। উত্তল দাপোন। আৰু যদি প্ৰতিফলক পৃষ্ঠ ভিতৰৰ ফালে থাকে তেতিয়া অবতল দাপোন। অবতল দাপোন।